গাইজ ৱেলকাম টু মাই চেনেল ৰকি ব্লগছ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি বৰশী বম, এইকাৰণে টোপ বিচাৰি আহিছোঁ। এই গাছডালত দুখন বাঁহ দেখিছোঁ, এইকাৰণে উঠি গৈছে পাৰিবৰ কাৰণে আমললিৰ টোপ। বাঁহত আমি টোপ নাপালোঁ, এইকাৰণে নতুন বাঁহ বিচাৰি যাই থাকোঁতে ইপিনেদি এই খালটোত তৎক্ষণাত ডাঙৰ মাছ এটা জাপ মাৰি দিছিল। আমি তাকে ৰখি কিনে আমি তিনি চাই আছিলোঁ কি মাছটো দেখা নাপালোঁ। এডাল গছত আমি আকৌ বাঁহ দুখন দেখা পালোঁ, আকৌ বাঁহ দুখন দেখা পাই ওপৰত উঠি গ'ল বাঁহ দুখন পাৰিব। চাওঁ টোপ আছেনে নাই। এখানত আছে এই দুখনতে হৈ যাব, তো বহুত আছে। পালিছ হয় নেকি? দুইখন বাঁহ মিলি এখান্তি টোপ পালোঁ আমি। হৈ গ'ল আজি শুক্ৰবাৰ, যিহেতু সেইকাৰণে নমাজটো পঢ়িলোঁ, গা চা ধুই গ'ল। নমাজ চমাজ পঢ়ি এতিয়া বৰশী বাব আহিলোঁ। এই ফকিচাহঁতে বৰশী বৈ আছে, এই চাওঁ। পিছত আৰু ভিডিঅ' নবনালোঁ, ৰাতি আন্ধাৰ হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় অসম।